ফ্ৰেণ্ডছ, আজি অসমবাসীৰ বাবে খুবেই দুখৰ খবৰ, কাৰণ আজি আমাৰ অসমৰ বিখ্যাত অভিনেতা কিশোৰ দাসৰ আমাক এৰি আৰু গুচি গ'ল চিৰদিনৰ বাবে। কাৰণ তেওঁ কেইদিনমান আগৰ পৰা কেঞ্চাৰ বেমাৰত যুঁজি আছিল, তথাপি তেওঁ যুঁজিব নোৱাৰি আজি তেওঁ হাৰ মানি ল'লে। ফলত তেওঁ আমাক এৰি আজিৰ পৰা গুচি গ'ল। বহুতেই দুখৰ খবৰ। অসমীয়া গান আৰু অসমীয়া চিনেমাৰ যোগেদি তেওঁ ইমান জনপ্ৰিয় এজন শিল্পী, অসমীয়াসকলৰ মন জয় কৰা তেওঁ আজি আমাক এৰি চিৰদিনৰ বাবে গুচি গ'ল আৰু কেতিয়াও তেওঁক আমি লগ নাপাওঁ। আজি মই এই পৰিস্থিতিত তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেওঁ য'তে আছে সুখত থাকক, ভাল হৈ থাকক। এটা কথা অসমবাসীক ক'ব বিচাৰিছোঁ, জীৱনত জন্ম ল'লে মৃত্যু হ'বই। যি হ'ল হ'ল, হোৱাটোকতো কোনেও বাধা দি ৰখাব নোৱাৰে। আজি ভিডিঅ' বনোৱাৰ ফ্ৰেণ্ডছ এইখিনিয়ে কথা। যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা।